সমন্বয়ৰক্ষী কমিটি বিটিআৰ সংগঠনসকলৰ আজি দ্বিতীয়টো ইয়াত ৰাজহুৱা সভা ওদালগুৰি বিষ্ণুৰাভা কৃষ্টি প্ৰাংগণত লোৱা হৈছে আৰু ইয়াৰ দ্বাৰা আমি এই নিৰ্বাচনী বতৰত বিটিআৰবাসী ৰাইজক জনসাধাৰণক সৰ্বসাধাৰণক বা আমাৰ দৰিদ্ৰ দুখীয়া যিখিনি ৰাইজ আছে সকলো স্তৰৰ ৰাইজক আমি এটা বাৰ্তা আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ। বৰ্তমান বিটিআৰ নিৰ্বাচনক লৈ পেলাই যিবিলাক অপপ্ৰচাৰ ভুৱা প্ৰচাৰ যিবিলাক মানে দাবী ধমকি আৰু টকা পইচা বিলাই ৰাইজক মানে আকৰ্ষণ কৰাৰ কাৰণে যিবিলাক বিভিন্ন দল সংগঠন বা বিভিন্ন পাৰ্টিবিলাকে ৰাজনৈতিক দলবিলাকে মানে যিবিলাক মানে কাম কাজবিলাক কৰি আছে এই ক্ষেত্ৰত আমি ৰাইজক আহ্বান জনাব বিচাৰিছোঁ। আগন্তুক দিনত এই যে ইয়াত নিৰ্বাচন হ'বলৈ গৈ আছে 7 আৰু 10 তাৰিখত শান্তিৰ স্বাৰ্থত পৰিৱৰ্তনৰ স্বাৰ্থত সম অধিকাৰ স্বাৰ্থত ৰাইজে বিবেকেৰে মানে হৃদয়ৰ পৰা বিবেকেৰে চিন্তা চৰ্চা কৰি পেলাই মানে ভোটদান দিব লাগে এই কথাটো আমি কৈছোঁ। অধিক সংখ্যক যিবিলাক আমাৰ নতুন ভোটাৰ যিবিলাক আমাৰ যুৱক যুৱতীসকল আছে তেওঁলোকে ভাল নেতা ভাল দল সুশাসন শান্তি প্ৰগতি উন্নয়ন ইয়াতে যাতে আমি আনিব পাৰোঁ আৰু এই অঞ্চলক এটা সুন্দৰ অঞ্চল হিচাপে এটা সমন্বয়ৰ অঞ্চল হিচাপে সকলো ভাষাৰ মৰ্যাদা যাতে ইয়াতে মানে স্থান পায় সকলো জাতিৰ জনগোষ্ঠীৰ একে সমান এটা মৰ্যাদা পায় সকলো ধৰ্ম ইয়াত যাতে এটা সমান মৰ্যাদা যাতে পাব পাৰোঁ আৰু তাৰ বাদেও এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ যিখিনি অধিকাৰ সেই অধিকাৰক লৈ পেলাই যাতে আমি একে সমানে আমি বিতৰণ কৰিব পাৰোঁ এই ক্ষেত্ৰত আমি 16টাকৈ সংগঠন এই মানে CC বিটিআৰ আমি যি গঠন কৰিলোঁ সেই CC বিটিআৰৰ যোগেদি আমি আহি থকা দিনত আমি কাম কৰিব বিচাৰিছোঁ। এটা কথা স্পষ্ট যে আহি থকা দিনত ৰাইজে মনে প্ৰাণে পৰিৱৰ্তন বিচাৰিছে সেই পৰিৱৰ্তন শান্তিৰ কাৰণে হয় ৰাইজৰ কাৰণে হয় আৰু এই পৰিৱৰ্তন উপ আঞ্চলিক দল মানে প্ৰমোদ বড়োৰ যি UPPL ৰাজনৈতিক দল আছে সেই ৰাজনৈতিক দলক আজি ৰাইজে বাছনি কৰি লৈছে কিয়নো সেই দলে আজি প্ৰতিশ্ৰুতি দিছে ইয়াত বিগত দীঘলীয়া সময় এটা সশস্ত্ৰ সংগ্ৰাম আছিল ৰাজপথ ৰেলপথৰ এটা আন্দোলন আছিল সকলো ত্যাগ দি পেলাই এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়া গোবিন্দ বিষ্ণুতাৰী ডাঙৰীয়া ৰাইজক সেৱা কৰিবৰ কাৰণে ৰাইজৰ সেৱক হিচাপে নিজকে আগবঢ়াইছে আৰু ৰাইজে মনে প্ৰাণে চবে বিচাৰিছে যে এবাৰ আমি পৰিৱৰ্তনৰ চৰকাৰ আমি চাব বিচাৰোঁ আৰু এই পৰিৱৰ্তন এই বিকল্প যি চৰকাৰ সেই বিকল্প চৰকাৰ কোনো মানে ৰাষ্ট্ৰীয় দল বা কোনোবা আঞ্চলিক দল নহয় এই পৰিৱৰ্তনৰ চৰকাৰ হ'ল মানে UPPLৰ উপ আঞ্চলিক দল ইয়াক ৰাইজে বিচাৰিছে। তো ইয়াৰ কাৰণে মই স্পষ্ট ক'ব বিচাৰিছোঁ যে দা কোঠাৰ ছাপ্লাইৰ নামত বা IY জব কাৰ্ড বিধৱা পেঞ্চনৰ নামত জব কাৰ্ডৰ নামত যিবিলাক আঁচনিবিলাকৰ নামত দুৰ্নীতি কৰিলে অপশাসন কৰিলে ভ্ৰষ্টাচাৰ কৰিলে দালাল ৰাজ ইয়াতে মানে জংগল ৰাজ চলালে ইয়াত এটা অৱসান ঘটাই পেলাই 17 বছৰৰ শাসন আমি বিদায় দি এবাৰৰ কাৰণে আমি ৰাইজক কৈছোঁ যে ইয়াত 50,000 চাকৰি ইয়াত মানে নতুনকৈ ইয়াতে সৃষ্টি কৰা হ'ব কিয়নো ইয়াত বিটিআৰ চুক্তিৰ যোগেদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান 4খন বিশ্ববিদ্যালয় 4খন মেডিকেল ইনষ্টিটিউট ইয়াতে NIT বিভিন্ন শিক্ষা অনুষ্ঠান ইয়াতে ইণ্ডাষ্ট্ৰী ফেক্টৰী ইনষ্টিটিউটবিলাক বনাবলৈ গৈ আছে। তাৰ বাদেও ইয়াত যি চাকৰি নিয়মীয়াকৰণৰ কথা ভেঞ্চাৰ স্কুল প্ৰভিঞ্চিয়েলাইজ হোৱাৰ যি প্ৰক্ৰিয়া এইটো চলি আছে ইয়াত টেট শিক্ষকৰ নিযুক্তি দিবলৈ এতিয়া 1.5 বছৰ ইয়াতে মানে কোনো নিযুক্তি হোৱাই নাই। তো এই ক্ষেত্ৰত সকলো দিশ আমি চালি জাৰি চাই হিচাপ নিকাচ কৰি তথ্য সহকাৰে আমি হিচাপ কৰি ৰাখিছোঁ যে আহি থকা 5 বছৰত 10,000কৈ 50,000 চাকৰি ইয়াত মানে নতুন মানে চাকৰি সৃষ্টি কৰি পেলাই আমাৰ ইয়াৰ অঞ্চলত থকা সকলো শ্ৰেণীৰ সকলো জাতিৰ দৰিদ্ৰ দুখীয়া ৰাইজৰ মানে আমাৰ যিখিনি যুৱক যুৱতী নিবনুৱা হৈ আছে তেওঁলোকৰ পৰা এটকা পইচা নোলোৱাকৈ ঘোচ নোলোৱাকৈ যাতে আমি নিয়োগ দিব পাৰোঁ তেওঁলোকক সংস্থাপন দিব পাৰোঁ এমপ্লয়মেণ্ট দিব পাৰোঁ সেইকাৰণে আমি দায়িত্ব লৈ আছোঁ। আৰু তাৰ বাদেও যিখিনি আমাৰ ইয়াত ড্ৰপ আউট ষ্টুডেণ্ট আছে যিখিনি আমাৰ সৰ্বসাধাৰণ ৰাইজ আছে সকলো জাতিক যাতে সকলো স্তৰৰ আমাৰ যিখিনি যোগ্যতা আছে তেওঁলোকক ভকেচনেল স্কিলৰ যোগেদি মানে আত্মসংস্থাপন বা তেওঁলোকৰ মানে যি সংস্থাপনৰ বিষয় সেল্ফ এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ যোগেদি 5 লাখ নিবনুৱাক যাতে আমি সংস্থাপন দিব পাৰোঁ ইয়াৰ কাৰণে আমি কাম কৰিবলৈ হাতত লৈছোঁ। তো ইয়াৰ কাৰণে আমি আপোনালোকক সৰ্বসাধাৰণ ৰাইজক বিটিআৰবাসী ৰাইজক সকলো জাতি জনগোষ্ঠীক আহ্বান জনাব বিচাৰিছোঁ কোনোবা পৃথিৱীৰাজ ধূমকেতুৰ দৰে ওলাব কোনোবা মানে দলে এইটো ক'ব সেইটো ক'ব মাটি কাঢ়ি ল'ব মানে ইয়াত মানে মাটি বাৰী অধিকাৰ নাথাকিব বা ইয়াত
কাৰোবাক তালি তপলা বান্ধি দি খেদি দিয়াও হ'ব। আমি 16টাকে জাতি জনগোষ্ঠীৰ সংগঠনে আমি ৰিস্ক লৈ পেলাই আমি গেৰাণ্টি দি পেলাই ৰাইজক প্ৰতিশ্ৰুতি দি পেলাই আমি কৈছোঁ যে কোনো কাৰণত বিটিআৰ চুক্তিৰ সেই যি মানে পিছত আহিব লগা দিনত যি আমি ইয়াত সমন্বয়েৰে শান্তিৰে ভাতৃত্ববোৰে আমি ইয়াত জীয়াই থাকিব লাগে, তাত কাকো আঘাত দিয়া নহ'ব, কাকো ইয়াত হিংসা কৰা নহ'ব। এটা অহিংস শান্তি এটা অঞ্চল হিচাপে আমি এইটো প্ৰতিষ্ঠা কৰিব লাগিব। সকলো জাতিৰ ইয়াতে ট্ৰাইবেলৰ হওক নন ট্ৰাইবেলৰ হওক মাটি বাৰী অধিকাৰ 100% থাকিব। এই কথা আমি গেৰাণ্টি দিছোঁ। এই কথা আমি নিখিল বড়ো ছাত্ৰ সন্থাই আমি দায়িত্ব লৈছোঁ। আৰু লগতে ইয়াত থকা যিখিনি আমাৰ জাতি জনগোষ্ঠীৰ সংগঠন আছে সকলোৱে এই একমত এক সিদ্ধান্তত আহিছে যে এই মাটি বাৰীৰ ক্ষেত্ৰত সকলো অধিকাৰ দিয়া হ'ব। 7.2 কথাক লৈ পেলাই নিৰ্বাচনী প্ৰচাৰবিলাকত ভুৱা প্ৰচাৰ অপপ্ৰচাৰ এইবিলাক অনা হৈছে। 7.2 যিবিলাক কথা কোৱা হৈছে এই কথাটো 100% স্পষ্ট। ইয়াৰ স্পিৰিটটো এইটোৱে যে যিবিলাক চৰকাৰী মাটি, যিবিলাক নদ নদীৰ ওচৰত থকা মাটি, যিবিলাক চৰণীয়া পথাৰ য'ত খালী হৈ আছে চৰকাৰী মাটি হিচাপে, সেই মাটিক সংৰক্ষণ কৰাৰ কথাহে লিখা আছে। তাত কোনোবা অবৈধ বেদখলকাৰীক কোনোবা মাটিত বহিছে, কোনোবা মানে ঘৰ সংসাৰ বা মানে তাত গাঁও বান্ধিছে, সেইবিলাকক আনি মানে খেদি দিয়া, এভিকশ্যন কৰা, উচ্ছেদ কৰা সেই কথাটো তাত লিখা হোৱা নাই। কাৰণ এইবিলাক যথেষ্ট জটিলতা আছে, মাটি বাৰীৰ ক্ষেত্ৰত জটিলতা যথেষ্ট আছে। আৰু এই জটিলতাটো মীমাংসা কৰিবৰ কাৰণে, মাটি পট্টা দিবৰ কাৰণে, ভূমি পট্টন দিবৰ কাৰণে, লেণ্ডলেছ মানুহক মাটি দিবৰ কাৰণে বা মাটি বাৰীৰ যিমান সমস্যা আছে এইটো সমাধানৰ কাৰণেহে আজি আমি কাম কৰিবলৈ আগবাঢ়ি আহিছোঁ। UPPL দল, প্ৰমোদ বড়ো দলে আশ্বাস দিছে সকলো মাটি বাৰীৰ কাম ইয়াতে মানে সমস্যা সমাধান কৰা হ'ব। তো ইয়াৰ কাৰণে ৰাইজৰ মনত, ৰাইজৰ হৃদয়ত, ৰাইজৰ মনে প্ৰাণে আজি খেতি পথাৰৰ পৰা শস্য উৎপাদন কৰি পেলাই, হাল মাৰি পেলাই, ধান উৎপাদন কৰি পেলাই আজি ট্ৰেক্টৰ ৰাজপথত ওলাইছে। আৰু এই পৰিৱৰ্তনৰ যি ট্ৰেক্টৰৰ যি ছবি, সেই পৰিৱৰ্তনৰ ট্ৰেক্টৰ ছবি আহি থকা 7 আৰু 10 ডিচেম্বৰত নিৰ্বাচনত জয়যুক্ত হৈ পেলাই 12 তাৰিখে 30টাকৈ অধিক সংখ্যক চিট পাই পেলাই কোকৰাঝাৰত UPPLৰ বিটিআৰৰ শান্তিৰ পৰিৱৰ্তনৰ সম অধিকাৰৰ নতুন এটা চৰকাৰ গঠন হ'বলৈ গৈ আছে। আৰু এই ট্ৰেক্টৰ কেতিয়াও কোনো জেগাত সি মানে ৰৈ নাথাকে, কোনো কাৰখানাত সি ৰৈ নাথাকে। কাৰণ এই ট্ৰেক্টৰত নতুন জীৱন পাইছে। সেই ট্ৰেক্টৰে পৰিৱৰ্তনৰ অলৰেডি অধিকাৰ মৰ্যাদা এই ট্ৰেক্টৰে পাইছে। ৰাইজে ট্ৰেক্টৰক নিজৰ হৃদয়ত, নিজৰ মগজুত সোমাই লৈছে আৰু ইচ্ছাই ৰাইজে দলে বলে ওলাই আহিছে যে আমাক পৰিৱৰ্তন লাগে। এইখিনি কথাকে আজি এই আমাৰ যি ৰাজহুৱা সভাৰ যোগেদি ৰাইজক আমি বুজাইছোঁ যে আপোনালোকে নিশ্চিত থাকক, পৰিৱৰ্তনৰ যাত্ৰাত আপোনালোকে অংশগ্ৰহণ কৰক আৰু পৰিৱৰ্তনৰ যাত্ৰাত আপোনালোকে সংগী হওক। আৰু ইয়াৰ যোগেদি শান্তি, প্ৰগতি, পৰিৱৰ্তন, উন্নয়ন, সম অধিকাৰ, সম উন্নয়ন এইটো আমি সাধিবলৈ গৈ আছোঁ। আৰু এই কথাকে আমি আজিৰ এই সভাৰ যোগেদি আমি ৰাইজক বাৰ্তা প্ৰেৰণ কৰিছোঁ।